বৰ্তমান সৰ্বত্ৰে চলি থকা এটা ডাঙৰ বিষয় যে নাবালিকাক বিয়া পতা স্বামীক গ্ৰেপ্তাৰ কৰিব সীমান্ত চৰকাৰে। অবৈধ স্বামীৰ বিৰুদ্ধেও সীমান্ত চৰকাৰে চলাব অভিযান। সবিশেষ ভিডিঅ'টোৰ জৰিয়তে জনাইছোঁ, গতিকে ভিডিঅ'টো শেষলৈকে চাব। অবৈধ স্বামীসকলক ধৰিবলৈ গাঁৱে গাঁৱে বিষয়াক নিয়োগ কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰিছে সীমান্ত চৰকাৰে। অবৈধ স্বামীক ধৰিবলৈ ২৫৫৭ গৰাকী বিষয়াক ইতিমধ্যে নিয়োগ কৰিছে অসম চৰকাৰে। নাবালিকাক বিয়া পতা স্বামীসকল এতিয়াই সাৱধান হৈ যাওক আৰু কোন কোন স্বামীক গ্ৰেপ্তাৰ কৰিব সবিশেষ এইটো খবৰৰ জৰিয়তে জানিব পাৰিব, গতিকে শেষলৈকে চাব। অতি কঠোৰ হৈ পৰিছে সীমান্ত চৰকাৰ। নিয়োগ কৰা বিষয়াই গাঁৱে গাঁৱে গৈ বিচাৰিব নাবালিকাক বিয়া পতা স্বামীসকলক। নাবালিকাক বিয়া পতা স্বামীক গ্ৰেপ্তাৰ কৰিব সীমান্ত চৰকাৰে। গাঁৱে গাঁৱে বাল্য বিবাহৰ বিৰুদ্ধে অভিযান চলাব সীমান্ত চৰকাৰে। ১৮ বছৰ তলৰ স্বামীয়ে নাবালিকাক বিয়া কৰাইছে, তেন্তে স্বামীও যাব লাগিব জেললৈ। বাল্য বিবাহ ৰোধৰ বাবে গাঁৱে গাঁৱে ২৫৫৭ গৰাকী বিষয়াক ইতিমধ্যে নিয়োগ কৰিব সীমান্ত চৰকাৰে বুলি ডাঙৰ ঘোষণা কৰিছে হিমন্ত বিশ্ব শৰ্মাই। পঞ্চায়তে নিয়োগ কৰিব এই বিষয়াসকলক। আৰু অবৈধ স্বামীক ধৰিলে ২৫৫৭ গৰাকী বিষয়াক ইতিমধ্যে নিয়োগ কৰিছে অসম চৰকাৰে। বাল্য বিবাহৰ ঘটনা দেখিলেই লগে লগে বিষয়াসকলৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান জনাইছে। ২৫৫৭ গৰাকী গাঁও পঞ্চায়তৰ সচিবক CMPO হিচাপে নিযুক্তি দিব অসম চৰকাৰে। চাইল্ড মেৰিজ প্ৰিভেনশ্যন অফিচাৰ হিচাপে এইসকল সচিবক নিয়োগ কৰা হ'ব। ১৪ বছৰৰ কন্যা শিশু আৰু ১৮ বছৰৰ তলৰ বিবাহৰ ঘটনা দেখিলেই দিব পাৰিব অভিযোগ। পক্সো আইনৰ অধীনত এনে ল'ৰা ছোৱালী বা বিবাহ সম্পূৰ্ণ কৰা কাজী পূজাৰীৰ হ'ব শাস্তি। ৰাজ্যবাসীৰ বাবে ওলাইছে আন এক ভয়ংকৰ খবৰ, বহুতে ডাঙৰ খবৰ। হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ পুলিচ ৰাজ। ৫৬ জনৰ মৃত্যু, ১৪৫ জন আহত আৰু ১৭১টা ঘটনা সংঘটিত হৈছে এইখন অসমত। যিখন অসমত হিমন্ত বিশ্ব শৰ্মাই কৈছে কোনো এনকাউণ্টাৰৰ ঘটনা সংঘটিত হোৱা নাই। তাৰ ভিতৰত ১৭১টা ঘটনা ইতিমধ্যে হৈ গৈছে। তাৰ ভিতৰত ৫৬ জনৰ মৃত্যু আৰু ১৪৫ জন আহত হোৱাৰ এটা ভয়ংকৰ তথ্য প্ৰকাশ কৰা হৈছে। গতিকে সবিশেষ জনাইছোঁ, ভিডিঅ'টো স্কিপ নকৰিব। অসমত এতিয়া পুলিচ ৰাজ। গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজ্য চৰকাৰৰ শপতনামা। এনকাউণ্টাৰৰ ঘটনা হৈছে ১৭১টা। ৫৬ জন লোকৰ মৃত্যু হৈছে এই ঘটনাত। ১৪৫ জন লোক আহত হৈছে বুলিও প্ৰকাশ কৰা হৈছে শপতনামাখনত। মে' ২০২১ পৰা আগষ্ট ২০২২লৈকে হোৱা ঘটনাই তথ্য দিলে ৰাজ্য চৰকাৰে। সকলো ঘটনাৰ তদন্ত চলি আছে বুলিও ন্যায়ালয়ক জনালে অসম চৰকাৰে। দোষীসকলক শাস্তি দিয়াৰ কথাও উল্লেখ কৰিলে ৰাজ্য চৰকাৰে। অসমত এতিয়া পুলিচ ৰাজ চলিছে বুলি ইতিমধ্যে ভয়ংকৰ তথ্য প্ৰকাশ কৰা হৈছে। গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজ্য চৰকাৰৰ শপতনামা। এনকাউণ্টাৰৰ ঘটনা হৈছে ১৭১টা। তাৰ ভিতৰত ৫৬ জনৰো মৃত্যু হৈছে জানিব পৰা গৈছে। ৰাজ্যবাসীৰ বাবে আন এক বহুতে গুৰুত্বপূৰ্ণ খবৰ। ১ ফেব্ৰুৱাৰীৰ পৰা পুনৰ বৃদ্ধি পাব বিদ্যুতৰ মাচুল। প্ৰতি ইউনিটত ৩০ৰ পৰা ৫০ পইচা বৃদ্ধি কৰা হ'ব বুলি ইতিমধ্যে APDCLৰ ফালৰ পৰা জনোৱা হৈছে। ৰাজ্যবাসীৰ মূৰত পুনৰ বিদ্যুৎ বিভাগৰ মাধমাৰ। ১ ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব বিদ্যুতৰ মাচুল। প্ৰতি ইউনিটত বৃদ্ধি পাব ৩০ৰ পৰা ৫০ পইচা। তেলৰ দাম বৃদ্ধিৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে বিদ্যুৎ বিভাগে। বৰ্ষটোৰ প্ৰথম মাহটোতে কেইবাবাৰো বৃদ্ধি পালে মাচুল। ৰাজ্যবাসীৰ মূৰত পুনৰ বিদ্যুৎ বিভাগৰ মাধমাৰ সোধাইছে আৰু ইতিমধ্যে ডাঙৰ ঘোষণা কৰা হৈছে যে ১ ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব বিদ্যুতৰ মাচুল। প্ৰতি ইউনিটত বৃদ্ধি পাব ৩০ৰ পৰা ৫০ পইচা। বন্ধু বান্ধৱীসকল, আপোনালোকৰ যদি কিবা মন্তব্য আছে ভিডিঅ'টোৰ কমেণ্টত জনাবলৈ নাপাহৰিব। আগবাঢ়িছোঁ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ ফালে। ৰাজ্যবাসীৰ বাবে ওলাইছে এটা ভয়ংকৰ খবৰ, বহুতে ডাঙৰ খবৰ। উৰিষ্যাৰ স্বাস্থ্যমন্ত্ৰীলৈ লক্ষ্য কৰি গুলীচালনা। উৰিষ্যাৰ স্বাস্থ্যমন্ত্ৰীৰ বুকুত গুলি লাগিছে বুলি জানিব পৰা গৈছে। স্বাস্থ্যমন্ত্ৰীৰ বুকুত লাগিছে গুলি। সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। উৰিষ্যাৰ স্বাস্থ্যমন্ত্ৰী নাভা দাসলৈ লক্ষ্য কৰি গুলীচালনা কৰিছে দুৰ্বৃত্তই নিচেই ওচৰৰ পৰা গুলীচালনা কৰে স্বাস্থ্যমন্ত্ৰীগৰাকীক। ৰাজ্যবাসীক দিবলৈ এটা ব্ৰেকিং নিউজ। এক জনসভালৈ গৈ থকা অৱস্থাত মন্ত্ৰীগৰাকীলৈ লক্ষ্য কৰি গুলীচালনা কৰে দুৰ্বৃত্তই। উৰিষ্যাৰ স্বাস্থ্যমন্ত্ৰীলৈ লক্ষ্য কৰি গুলীচালনা ৰাজ্যবাসীক দিবলৈ এটা